हेलो एवरीवन एसके क्रिएशन आनटा भिडिओ आपलोक पुनर्बार स्वागतम जनाइছো। আজি মই আপোনালোকক মোৰ ঘৰৰ ফুলনিখন দেখাবলৈ বিচাৰিছো। আহকচোন দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। এইখিনি হৈছে সেলভিয়া, বহুত দিন ধৰি ফুলি আছে এনেদৰে, বহুত ধুনীয়া লাগে দেখিবলৈ। এইখিনি এইজোপা হৈছে কেমেণ্ডুলৰ এটা প্ৰজাতি, খুব ধুনীয়া লাগে, বহুত দিন ধৰি ফুলিয়ে থাকে এনেদৰে। এইজোপা নয়নতৰা আৰু এইকেইজোপা ইন্দ্ৰমালতী। কেইবাটাও কালাৰ আছে ইন্দ্ৰমালতী, ফুলিলে বাৰু আপোনালোকক দেখুৱাম। এইজোপা ময়ূৰপঙ্খী থোজা বুলিও কয়। আৰু এইজোপা হৈছে মোৰ আটাইতকৈ প্ৰিয় ফুল, বহুত দিন ধৰি ফুলিয়ে থাকে, হাইডেনজিয়া, খুব ধুনীয়া লাগে এজোপা। আৰু এইজোপা প্লেন, এনেকুৱা কেইবাজোপা আছে। এইজোপা বহুত ধুনীয়া প্লেন, মই কেইবাজোপা এনেদৰে ৰুই দিছো, তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে। আৰু এইজোপা হৈছে স্নেক প্লেন্ট, আপোনালোকে টাবতো ৰুব পাৰে, মই মাটিতে এনেদৰে দি দিছো। আৰু এইজোপা খুব ধুনীয়া লাগে, এইজোপা আপোনালোকে ইনডোৰ প্লেন্ট হিচাপে ৰাখিব পাৰে ঘৰত। এইজোপা ইনডোৰ প্লেন্টে হয়, মই মাটিতে দি দিছো এনেদৰে, বহুত ধুনীয়া লাগে এইজোপা। আৰু এইজোপা হৈছে ক্ৰেপ জেচমিন, খুব ধুনীয়া লাগে, ফুলিও আছে, মাজে মাজে ফুলি থাকে, হোৱাইট কালাৰ, খুব ধুনীয়া লাগে এজোপা। কাটিং কৰি নাথাকিলেও হয়, এজোপা জোপোহা হৈ যায়। আৰু এইজোপা ৰাতি বেম্বৰো এটা ভাগ, মই এজোপা কাটিং কৰিছিলো, এতিয়া বাঞ্চ আহিছেহে। আৰু এজোপা য়েল্লো কালাৰ, ফুলে বহুত ধুনীয়া লাগে এজোপা, পটকে ফুলটো সৰিও নাযায়। এইজোপা পাই বহুত ওখ হৈ গৈছে এতিয়া, আৰু এজোপা বিল্ডিং এটা পকিলা পৰি আছে এতিয়াও। এনেদৰে মই ফুলখিনি চাইডৰ স্পাইডাৰ প্লেন লগাই দিছো, কেইবাজোপাও এনেদৰে দি দিছো, ফুলি হৈ আছে। আৰু এইজোপা হৈছে জুনিপাৰ, খুব ধুনীয়া লাগে এজোপা, থোজাজোপা নিচিনাই। আৰু এইজোপা ইনডোৰ প্লেন্ট হিচাপে সজাব পাৰি, খুব ধুনীয়া লাগে। এইখিনি মই ৰাউণ্ড শ্বেপত ৰুই দিছো, এই চাইডত দিছো এইখিনি পট লিলি, খুব ধুনীয়া লাগে এইখিনি। তাৰ পাছত দিছো এইখিনি গল্ডেন ডুৰাটা, তাৰ পাছত এইখিনি দিছো পাৰ্পল কালাৰ নিচিনা, ধুনীয়া লাগে। আৰু মাজত দিছো সেইজোপা গল্ডেন ডুৰাটা। এইজোপা আছে তগৰ, ফুলি শেষ হৈ গ'ল এতিয়া। তাৰপিছত এইজোপা হৈছে জেচমিন, জেচমিনজোপা ফুলি শেষেই হৈ গৈছে, নেক্সট ভিডিঅ'ত যেতিয়া ফুলে তেতিয়া দিম বাৰু। এইজোপা নামটো নাজানো মই, খুব ভাল লাগে এজোপা। আৰু এইজোপা হৈছে কৰ্ডিলাইন, দেচিনা প্ৰজাতিৰ, খুব ধুনীয়া লাগে এজোপা। এইজোপা ডাঙৰ হৈ গৈছে, কালাৰটো চাওকচোন কিমান ধুনীয়া লাগিছে। এইজোপা হৈছে মচন্দা, খুব ধুনীয়াকৈ ফুলি আছে এজোপা। এইজোপা হৈছে খুব ধুনীয়া ইনডোৰ প্লেন্ট, মই নামটো নাজানো, আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন। এনেদৰে মই মাজে মাজে গল্ডেন ডুৰাটা লগাই দিছো। এইজোপা অশোক ফুল, বহুতে ৰংগম বুলিও কয়। আৰু এইজোপা হৈছে খুব ধুনীয়া প্লেন্ট, পাৰ্পল কালাৰ ফুলি থাকে সৰু সৰুকৈ। আৰু এইজোপা গল্ডেন ডুৰাটা ডাঙৰ হৈ গৈছে এজোপা। এনেদৰে মই এজোপা গছৰ ফেৰেঙনি কপৌ ফুলজোপা লগাই দিছো, আপোনালোকে দেখিছেনে বাৰু? এতিয়া ফুলি শেষেই হৈ গৈছে, আকৌ যেতিয়া ফুলিব মই দেখুৱাম বাৰু তেতিয়া ভালদৰে। এইজোপা হৈছে ৰেড কালাৰ জবা, খুব ধুনীয়া ফুলি থাকে এজোপা। আৰু এইজোপা খুব ধুনীয়া ফুলে, এতিয়া যিহেতু ফুলা ছিজন নহয়, দুই এপাহহে ফুলি আছে। আৰু এইজোপা হৈছে অৰেঞ্জ কালাৰ, ফুলে খুব ধুনীয়া লাগে, গোটেই গছ ফুলজোপাই ফুলি থাকে। এতিয়া ফুলখিনি সৰি গৈছে, আগত আৰু এজোপা আছে বাৰু। এইজোপা হৈছে হোৱাইট কালাৰ জবা,
বেলেগ প্ৰজাতিৰ জবা ফুল ৰঙা ৰঙৰ ফুল ফুলে ফুলটো নুফুৰিলেও পাতটো খুবেই ধুনীয়া লাগে এজোপাটো খুব ধুনীয়া ইনডোৰ প্লেণ্ট হয় আপোনালোকে ঘৰতে এনেকৈ ৰাখিব পাৰে আৰু আন এজোপা ইনডোৰ প্লেণ্ট এজোপাও খুব ধুনীয়া হয় আৰু এজোপা আপুনি দেখুওৱা জোপাৰ সৈতে একেই নামটো নাজানো এজোপাৰ এজোপা হৈছে মোক খুবেই প্ৰিয় নাইট কুইন ব্ৰহ্মকমল বুলি কয় তো খুব ধুনীয়া ফুলে হোৱাইট কালাৰ পদুম ফুলপাহৰ দৰে ফুলে আৰু এজোপা হৈছে পিংক কালাৰ জবা গোটেই গছজোপা ফুলেৰে ভৰিয়ে থাকে এজোপা গছৰ 12 মাহেই ফুলি থাকে আৰু আন এজোপা ইনডোৰ প্লেণ্ট আছে খুব ধুনীয়া লাগে এজোপা আপোনালোকক দেখুৱাই আছোঁ বাৰু এজোপা চাওকচোন খুব ধুনীয়া কালাৰটো খুব ধুনীয়া নহয়নে বাৰু বলকচোন বাকী থকা আৰু বাকীখিনি ফুল চাওঁগৈ এজোপা আছে ৰেড কালাৰ ৰ'জ খুব ধুনীয়া লাগে এজোপা আৰু এপাহ ফুলি আছে এপাহ অলপ মৰু হৈ যাব ধৰিছে কাৰণে ফুলপাহ অকণমান বেলেগ কালাৰ হৈছেগৈ আৰু এজোপা হৈছে ইউকৰ বিয়া ফুলখিনি প্ৰায় মৰহি গৈছে আকৌ ফুলিবলৈ ওলাইছেহে এজোপা বেগন ফুলিয়া ফুলা নাই এতিয়াও আৰু এজোপা ইনডোৰ প্লেণ্ট খুব ধুনীয়া লাগে এজোপা বট লিলি আৰু এজোপা খুব ধুনীয়া ইনডোৰ প্লেণ্ট আৰু এজোপা পটুলকা ফুলি মৰহি গৈছে এতিয়া আৰু মৰ্ণিংহে ফুলে যে এজোপা হৈছে কসমছ ইয়াৰ দুটা কালাৰ আছিল এতিয়া অৰেঞ্জ কালাৰটোহে ফুলি আছে ধুনীয়া লাগে এজোপা কেকটাছ প্লেণ্ট আৰু ইয়াৰ পৰা এইবিলাক সৰু সৰু পুলি ওলাইছে আৰু এজোপা ইলাচিৰ পুলি হয় এজোপা পিটনিয়া জোপা কালি মই কাটিং কৰিলোঁ আৰু এজোপা স্নেক প্লেণ্ট খুবেই ধুনীয়া এজোপা প্লেণ্ট এজোপা সকলোৱে চিনি পায় মানি প্লেণ্ট আৰু এজোপা পৰ্টুলকা ইয়াৰ কালাৰটো পিংক কালাৰ ফুলিছে আৰু এজোপা স্পাইডাৰ প্লেণ্ট খুবেই ধুনীয়া এজোপা প্লেণ্ট আৰু এজোপা হেঞ্জিং প্লেণ্ট খুবেই ধুনীয়া ইয়াৰ নামটো মই নাজানো আপোনালোকে জানে যদি প্লিজ কমেণ্ট কৰি জনাবচোন এইখিনি ডেজিৰ পুলি আৰু ইয়াতে আছে এইখিনি বৃন্দাবন আৰু মাজত এজোপা স্পাইডাৰ প্লেণ্ট দি দিছিলোঁ এজোপা কেলেঞ্চু ৰেড কালাৰ কেলেঞ্চু এজোপা ছং অফ ইণ্ডিয়া আৰু ইয়াতে চাওকচোন এইখিনি মানিমুনি দি দিছিলোঁ আৰু এজোপা হৈছে বট লিলিৰ এটা প্ৰজাতি আৰু এজোপা স্পাইডাৰ প্লেণ্ট এজোপা খুব ধুনীয়া হৈছে গোটেই টাবটো এনেদৰে ভৰি আছে আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ